আজি গৰু বিহু বিশেষ দিনটো মই মোৰ ইউটিউব ফেমিলি সকলোকে দেখাবলৈ চেষ্টা কৰিলোঁ মোৰ ঘৰত কি হৈছিলে। তেনেকৈ বিশেষ নিয়ম কৰিব পৰা নাই। ৰাতিপুৱাৰ পৰা খুব বৰষুণ দি আছিল। অলপ বৰষুণটো এৰাৰ লগে লগে মই মাহ হালধি সানিলোঁ। সনাৰ পাছত গা ধুৱাবলৈ এই মাখিয়তী পাত দি তেওঁ গাবিলাক মোহাৰিলোঁ। আৰু আজিকালি জানেই আমাৰ ঘৰৰ ওচৰত তেনেকৈ এতিয়াতো পানী পাবলৈ অভাৱ। যদিও বৰষুণ দি আছিলে পথাৰত অলপ অলপ পানী হৈছিলে, সেই তাতে এনেকৈ ধুৱাই নিয়মখিনি কৰিলোঁ। এয়া মই পথাৰলৈ আহোঁ। বিশেষকৈ ৰাতিপুৱা বহুত বৰষুণ দি আছিলে কাৰণে কিছুমান নিয়ম কৰাত আমাৰ খেলি মেলি হ'ল, কিন্তু তথাপিতো যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। টিকলা এই আমাৰ ঘৰৰ ওচৰৰ টিকলাখিনি লগত লৈ গৈ পিনে অকণমান নিয়ম এটা কৰিলোঁ। পাহৰি যোৱাৰ কিছুমান স্মৃতি ৰোমন্থক হৈ থাকক বুলি মই ৰাখি থ'লোঁ। সেইটো কাৰণে ভাবিলোঁ মই চববাৰে কৰোঁ, কিন্তু ভিডিঅ' হিচাপে দিবলৈ মন নাযায় বা দিবলৈও নহয়। এইবাৰ ভাবিলোঁ নাই, প্ৰত্যেক বছৰে দিয়া নহয় যদি এইবছৰ এনেই দি থওঁ। আগতে প্ৰত্যেকৰ ঘৰে ঘৰে গৰু আছিল, কিন্তু আজিকালি নাই। কিন্তু আমাৰ ঘৰৰ ওচৰত অকল আমাৰ ঘৰত আছে, আৰু ওচৰৰ 200-300 মানত আছে। সেইবিলাককে অকণমান নিয়ম কৰি ৰাখিবৰ কাৰণে মই ভিডিঅ'টো ৰাখি থ'লোঁ। আমাৰ ঘৰতো মাহঁতো আহিব নোৱাৰিলে। মাও মানে গাটো বেয়া কাৰণে ইমানো মানে পথাৰলৈ আহিব নোৱাৰিলে, আৰু পথাৰত অলপ অলপ পানী হৈছে। ছাইডৰ ওচৰৰ মানুহ কিছুমান ওলাই আহিছে পথাৰলৈ। গাঁৱৰ পৰিৱেশ অকণমান দেখাই আছোঁ, চাই থাকক। টিকলা মানে এইপিনে অলপ গৰু, আগতেতো গৰু বহুত আছিলে, ঘৰে ঘৰে গৰু আছিল, কিন্তু এতিয়াতো অভাৱ, গৰু নাইকিয়া। তাকে যিকেইটা আছে সেইবিলাকে ধৰাবৰ কাৰণে পানী নাই, পানী বিশেষ অভাৱ। সেইকাৰণে সেই পথাৰত অকণমান পানী হৈছে, সেয়াতে ধুৱাই নিয়মটো কৰিছে। অসমীয়াৰ জাতিটো জীয়াই ৰখাৰ যি প্ৰচেষ্টা সেই কৰিছে, সেইকাৰণে ভাল লাগিছে মোৰো। সেইটো কাৰণে সৰু সৰু ক্লিপ কিছুমান ৰাখি আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিছে ভিডিঅ'টো শেষলৈকে চাব। বিশেষ একো দিব নোৱাৰোঁ, তথাপিতো অলপ অলপ যি পাৰিছোঁ বেকগ্ৰাউণ্ডত চিঞৰখিনি শুনিয়ে আছে। টিকলিখিনি চিঞৰখিনিতো থাকিবই আৰু। তথাপিতো মই কথাবিলাক কৈ গৈছোঁ, মানে মাজে মাজে কৈছোঁ। এই টিকলাজনী দেখিছে নহয়, তাই উৎপাত মানে গৰুতকৈ সেই পোৱালিখিনিহে বেছি। তেহেঁতিহে যেনিবা গা ধুইছে, পানীত জঁপিয়াইছে, আমুক কৰিছে, সিটো কৰি পিনে ফূৰ্তি দিয়কচোন। আমিও সৰুতে কৰিছিলোঁ, কিন্তু এতিয়া কৰিবলৈ সেইখিনি সুবিধা মানে যিমানে ডাঙৰ হৈ আহিছোঁ সেইবিলাক স্মৃতি হেৰাই গৈছে। কিন্তু এই টিকলাখিনি কৰিছে, জীয়াই ৰাখিছে, ভাল লাগে ন। আৰু এই পানী অভাৱ কাৰণে দেখিছে কেনেকৈ মানে বাল্টিঙে পথাৰৰ পৰা পানী তুলি তুলি গৰুক গা গাঁৱৰ পৰিৱেশ।
মাৰি হ'লে চাটডাল খলাম চাটডাল খলাওচোন দিয়ক মানে দুডলীয়াডাল দিয়া চাট খোলোৱা পৰ্ব চাট খোলোৱা এটা পৰ্ব আছে গৰু চাট সেই গৰু চাটডালো ময়ো ওচৰৰ বেলেগৰ লগত চাটডাল খলালোঁ আৰু সেই চাটডাল গৰু গোহালিত থৈ দিয়া হয় আমিও সেইডাল চাট মই আনি গৰু গোহালিত থৈ দিম মাৰি হ'লে চাটডাল খলাম চাটডাল খলাওচোন দিয়ক দুডলীয়াডাল মানে দুডলীয়াডাল দিয়া চাট খোলোৱা পৰ্ব গাঁৱৰ পৰিৱেশ বেলেগ কথা ক'ব পৰা সুবিধা নাই চব হুলস্থুল পৰিৱেশ সেইটো কাৰণে ববা আহিছে ঠাণ্ডা ঠাণ্ডা বতৰ চাট খোলা পৰ্ব খলালো মই চাট খলাই হৈ গ'ল এতিয়া ঘৰ গাঁৱৰ ৰাইজৰ ফূৰ্তি মই খলোৱা মোৰ চাট খলোৱাৰ পৰ্ব শেষ মই কমপ্লিট ভিডিঅ'টো যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম গৰু বিহু নেক্সট কি পৰ্ব হয় সৰু সুৰাকৈ দেখাম ইমানখিনি নিয়ম মানিব পাৰোঁনে নোৱাৰোঁ নাজানো প্ৰত্যেকখনৰ গাঁৱৰে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে নিয়ম কিছুমান বেলেগ বেলেগ আমিও নাজানো কোনটো নিয়ম কোনটো কি কিন্তু যিমান পাৰোঁ চেষ্টা কৰিম সলাবলৈ গাঁৱত আমাৰ নৈ নাই পথাৰৰ এতিয়া পানী হৈছে কাৰণে অকণমান এইবাৰ সুবিধা পাইছোঁ ঘৰত মটৰে গা ধুৱাই ইয়াত অকণমান চাট মাৰিলোঁ মৰা পৰ্ব হ'ল এতিয়া যাওঁ নেক্সট কি হয় মই দেখাই আছোঁ গাঁৱৰ পদূলি এয়া গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে মানে গৰু গা ধুৱাই অহা পাছত কৰা কিছুমান ধেমালি কণী যুঁজ মই পিছে কৰিবলৈ সুবিধা নাপালোঁ যুঁজ কৰিবলৈ মোৰ কাম আছিলে কাৰণে মই কৰিবলৈ নাপালোঁ কিন্তু মই কামলৈ যাওঁতে সৰুকৈ ক্লিপ এটা ৰাখি থ'লোঁ কণী যুঁজৰ ভিডিঅ' এটা বনাই আছোঁ সন্ধিয়া হোৱাৰ লগে লগে কিছুমান নিয়ম থাকে গৰু আহে গৰুক নতুন পঘাৰে বান্ধে বন্ধা পাছত পিঠা খুৱায় সেই নিয়ম কিছুমানো আমাৰ ঘৰতো সৰু সুৰাকৈ কৰে ইমানখিনি নাজানো মই বিশেষকৈ মাহঁতেও যিমানখিনি জানে সিমানখিনিকে কৰে নতুন পঘাই আমাৰো গৰু দুজনীক বান্ধিলোঁ বান্ধি পিনে মায়ে ইয়াত পিঠা খুৱাইছে পিঠা খুৱাইছে এই টিকলাটোৱে খোৱা নাইকিয়া টিকলাটোৱে নাখায় কিন্তু ডাঙৰজনীয়ে খালে সেইটো কৰা হ'ল সেই পৰ্ব কৰা হ'ল তাৰপাছত নেক্সট আকৌ ই নাখায় দেখিছেনে কিমান মায়ে জোৰ কৰি কৰি খুৱাইছে অৱশেষত লাষ্টত অকণমান খালেগৈ তাৰপাছত ইয়াৰ পাছত আমাৰ নেক্সট সন্ধিয়া হোৱাৰ লগে লগে জাক দিয়ে জাক দিয়াৰ ক্লিপ এটাও মই ৰাখি আপোনালোকক দেখাই আছোঁ
সন্ধিয়া হোৱালৈকে মায়ে জাগ দিলে আৰু কিছুমান নিয়ম আছিল যিখিনি মই মোবাইলত আবদ্ধ কৰিব নোৱাৰিলোঁ। 100 বিধ শাক বুটলিছিল, বিভিন্ন ধৰণৰ আমলুটোপ ভাঙিছিল, সেইখিনিও মই দেখাব নোৱাৰিলোঁ। তথাপিতো অৱশেষত সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জীৱনটো মধুময় হওক। ধন্যবাদ।